নমস্কাৰ, মই সঞ্জয়। আপোনালোকে চাইছে সঞ্জয় ব্লগছ। আজি আমাৰ ঘৰৰ ওচৰতে মালগোসাঁই পূজা আৰম্ভ হৈছে আৰু মালগোসাঁই পূজাৰ আমি যাব ওলাইছোঁ আৰু ইয়াৰ মালগোসাঁই পূজালৈ গৈ আছোঁ। আপোনালোক দেখাম সকলো দৃশ্য মালগোসাঁই পূজাৰ কেনেকুৱা পৰিৱেশ। এয়া চাওক, পূজা দিয়াৰ কাৰণে ঠগি ৰেডি হৈ গ'লে। এতিয়া লাহে লাহে পূজা দিবলৈ আগবাঢ়িম। পূজা চলিলৈ পূৰা ৰেডি। পূজালৈ ৰেডি আমি সকলো ফেমিলি। আমি গৈ আছোঁ পূজালৈ। এয়া চাওক, মালগোসাঁই পূজাৰ মুখ্য গেট। আমি ভিতৰতে সোমাবলৈ চেষ্টা কৰিম। চব কিমান ভক্তৰ ভিৰ দেখা পোৱা গৈছে ইয়াতে মা মনসা পূজা আজি যিহেতু মঞ্জু বিগত 2 বছৰ পিছত এই পূজা আৰম্ভ হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমাৰ মানে পূজাটোৰ কাৰণে ৰখি আছিলোঁ আৰু ইমান ভাল লাগিছে মানে ক'ব নোৱাৰোঁ আৰু বহুত মানুহ আহিছে। চাওক, এইফালে দেখাই দিওঁ, এইফালে চাওক, আমি কৰি আছোঁ। আমাৰ ইয়াতে বহুত ডাঙৰ পূজা, মা মনসা পূজা বহুত ডাঙৰ, কিন্তু এতিয়া আমাৰ মঞ্চত এতিয়া মানুহ বহুত ভিৰ। এতিয়া অথচ আমি প্ৰসাদ বিলাই আছোঁ। বহুত ভাল লাগিছে আৰু বিশেষকৈ বহুত ভাল লাগিছে প্ৰসাদ বিতৰণ কৰি। আৰু যিহেতু 2 বছৰে এই পূজা বঞ্চিত হৈ আছিল, আজি পূজা আৰম্ভ হৈছে, কেনেকুৱা লাগিছে? অনুভৱ বহুত ভাল লাগিছে, মনত বহুত ভাল লাগিছে আৰু মানে কি অথচ 2 বছৰ আমি দেখিবলৈ পোৱা নাই, এই মনসা পূজাটো হোৱা নাই। কৰোণাৰ কাৰণে যিহেতু কৰোণাৰ কাৰণে বন্ধ থাকে, কিন্তু এতিয়া বহুত ভাল লাগিছে আৰু বিশেষকৈ মানুহৰো তাৰমানে আনন্দ বহুত জনক। আমাৰ মা মনসা পূজাটো বহুত মানে মানুহৰ বহুত ভিৰ ভাৰ হৈছে, কিন্তু ভাল লাগিছে আৰু বহুত ভাল লাগিছে। আপোনাৰ ইয়াতে কি দায়িত্ব কৰিছে? মোৰ প্ৰসাদ বিতৰণ দায়িত্ব কৰিছে, বহুত ভাল লাগিছে আৰু বিতৰণ কৰিছে। ঠিক আছে। আৰু বহুত ভক্তৰ ভিৰ দেখা পোৱা গৈছে, বহুত ভিৰ ভাৰ দেখা পোৱা গৈছে। এতিয়া আপোনালোকক দেখাই দিছোঁ মানুহবিলাকক অলপ। ঠিক আছে। চব মালগোসাঁই আহি আছে, আপোনালোকে চাই থাকক। মালগোসাঁই পূজাৰ মালগোসাঁই আহি আছে। মনসা মন্দিৰৰ চাকি জ্বলাইছে কি সুন্দৰকৈ। সবফালে জ্বলাইছে ন, লক্ষী মন্দিৰ
এয়া চাওক মনসা মন্দিৰৰ ৰাতিৰ দৃশ্য কি সুন্দৰ দৃশ্য চাকি চাৰিওফালে জ্বলাইছে খুব সুন্দৰ লাগিছে হাঁহ লৈ আহিছোঁ বলিৰ কাৰণে এয়া চাওক হাঁহ লৈ আহিছোঁ বলিৰ কাৰণে এতিয়া বলি আছে বলিৰ প্ৰগ্ৰাম আছে অলপ সময় পিছতে হাঁহ লৈ আহিছোঁ আমি হাঁহ লৈ আহিছোঁ অলপ পিছতে মন্দিৰত হাঁহ বলি দিয়া হ'ব আৰু আমি হাঁহ লৈ আহিছোঁ হাঁহ বলি দিম মা মনসা মন্দিৰত